Do you know, Assam is one of the most oldest state of India and it has many surnames. So, today my grandpa is going to say us about the surnames of India. অসমতো ঢেৰ উপাধি আছে মই তাৰ ভিতৰত ঢেৰ জানো ভূঞা হাজৰিকা শইকীয়া শৰ্মা গগৈ মই এইবিলাক জানো কিন্তু তাৰ ভিতৰত আৰুতো ঢেৰ আছে গতিকে আজি আমাৰ ককাই অসমীয়া উপাধিবিলাকৰ কথা ক'ব ককা তুমি মোক আজি অসমীয়া উপাধিবিলাকৰ নাম কোৱাচোন অসমীয়া উপাধিবিলাক এই উপাধিবিলাক এসময়ত যেতিয়া আহোমৰ ৰজা স্বৰ্গদেউসকল আছিলে আৰু কোচ ৰজা কোচ মহাৰাজসকল আছিলে তেখেতসকলে এই বিষয় বাপবিলাকেই এতিয়া এসময়ত উপাধিত পৰিণত হৈছে আগৰ আমাৰ মানুহে নিজৰ জাতিৰ পিছত মই যে জাতিবিলাকৰ কথা ক'লোঁ জাতিৰ পিছত সেই জাতিটোৱেই লিখিছিলে তাৰপৰা সেই দায়িত্ব হিচাপে সেইটো উপাধি কৰি পেলালে এতিয়া বহুতে সেইটো কমাই পেলাই বহুত উপাধিতে গুচি গৈছে এতিয়া উপাধি হ'ল গোহাঁই বৰগোহাঁই বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁই গগৈ কোঁৱৰ সন্দিকৈ দুৱৰা নাহন বৰপাত্ৰ চেতিয়া পাতৰ দিহিঙীয়া চাৰিঙীয়া ফাইলুং বাইলুং চাগমাই সৌকাধৰা চাবুকধৰা চেকনিধৰা ৰাজকুমাৰ ৰাজকোঁৱৰ ৰাজগুৰু সিংহ হৃদয়ধাৰী পেৰাভাৰী জালভাৰী কাঁড়ভাৰী ধেনুচৰা ধেনুপতীয়া দেওধাৰী ঢেকীয়াল খাটোৱাল কাটোৱাল ৰাইটেঙীয়া টেঙাপনীয়া গোলাকাষৰীয়া চোলাধৰা চোঁৱৰধৰা বেটীধৰা দা ধৰা পিকদান ধৰা মৃদঙীয়া খনিকৰ ফেনচোৱা কুকুৰাচোৱা নাওবচীয়া টিপুৰবিয়া ঘৰকটীয়া বিলতীয়া নিদানচোৱা লিগিৰা ৰাজবংশী দহোটীয়া কাঠকটীয়া খৰিকটীয়া যোগ পোহা পোতাশলীয়া গাঁও খোৱা চুনিমাও পাটমাও টুংকুঙীয়া ডেকা ৰজা হাত খোৱা দৈ আৰু নামনি অসমৰ বাহৈ হালৈ শালৈ বুদৈ দুদৈ বৰদলৈ বদুমদা তালুকদা তচিলদা দস্তিদা বাৰিক বৈশ্য সাউদ উজি নাজি মালি মালাকা ডাউকা মল আনধৰা অধিকাৰী চিকদাৰ সেনাপতি চৌধুৰী ৰায়চৌধুৰী দেৱচৌধুৰী বৰ্মন লহকৰ লস্কৰ ডেকা বিদ্যাৰ্থী দাস বনিয়া বিষয়া চিল বেজ ওজা নাথ বেদী পাটগিৰি পাটোৱাৰী চহলীয়া বহলীয়া পদ্মপাণী পদ্মৱতী নাবিচ যোৱাদাৰ জমিদাৰ মহাজন সদাগৰ এইখিনি হ'ল অসমীয়া মানুহৰ উপাধি আৰু লাগে নেকি বৰুৱা বৰবৰুৱা বেজবৰুৱা কাঠবৰুৱা হাতীবৰুৱা ভোজৰ বুঢ়া বজুদাৰ বুঢ়া শৰ্মা বুঢ়া ডেকা বুঢ়া ফুকন বৰ ফুকন ডেকা ফুকন তামুলী ফুকন ন্যায় সুধা ফুকন পানী ফুকন চিৰিং ফুকন হাজৰিকা বৰ হাজৰিকা কাঠ হাজৰিকা শইকীয়া বৰ শইকীয়া ভূঞা বৰ ভূঞা কাকতি বৰ কাকতি চান কাকতি চেলেং চলিহা দত্ত দেৱান ভাণ্ডাৰী বৰ ভাণ্ডাৰ জখৰীয়া খাৰঘৰীয়া ৰাজখোৱা পাঠক ভৰালী কাটনি পাচনি গায়ন বায়ন চুবোৱা নতুৱা সজাতি কদলী নেও সাতোলা লেখাৰু খাটনীয়া বৈৰাগী বদীয়া খাউন তামুলী সাধনী ধৰা পুখুৰীবৰীয়া দুৱৰীয়া এইকেইটা আৰু লাগে নেকি আৰু তোমালোকে কেইটামান উপাধি কোৱা নাই নে আৰু কেইটামান উপাধি আছে নহয় সেইকেইটা কি বাৰু সেইকেইটা নাজানো নহয় এইটা হ'ল লঘুণীয়া উপাধি লঘুণীয়া উপাধি মানে কি লঘুণ কাৰ থাকে লঘুণ কাৰ থাকে লঘুণ কি নাজানো বামুণ গোসাঁই মানুহে যে ডিগ্ৰীটো লঘুণ লয় তেওঁলোকৰ উপাধিবোৰ সুকীয়া আমাৰ যে মই যে ইমানবোৰ উপাধিৰ কথা ক'লোঁ এইটো দিয়ে সেইটো লিখিব পাৰে সেইটো উপাধি অকল বামুণ গোসাঁইৰ মাজত থাকে হয়নে মহন্ত গোস্বামী দেৱ গোস্বামী শৰ্মা দেৱশৰ্মা ঠাকুৰ বৰ ঠাকুৰ ঠাকুৰীয়া পূজাৰী বৰ পূজাৰী কটকী বৰ কটকী পণ্ডিত সভাপতি আচাৰ্য ভট্টাচাৰ্য চক্ৰৱৰ্তী মিশ্ৰ অধ্যাপক ভাগৱতী পঞ্চানন অকল বামুণেহে লেখা হৈ থাকে সেই উপাধিকেইটা যেতিয়া দেখে তেতিয়া মানুহে ধৰি ল'ব লাগিব এবোৰ বামুণ গোসাঁই মানুহ অইনবাৰে নালেখে আৰু সেইটো এই বাকী যে মই এইবোৰ কৰিলোঁ সেইবোৰ দিয়ে সেয়া লিখে সেইকেইটা কিমানটা হ'ল এতিয়া মই নাজানো 200 আঢ়ৈশমান হ'ল নেকি কিমান হ'ল 228টা অসমীয়া মানুহৰ উপাধি
আজি কোনোবা ছোৱালী এজনীয়ে সুধিছিলে মোক অসমীয়া পিঠাখিনিৰ নাম ক'ব লাগে। অঁ বৰ পিঠা, হেঁচা পিঠা, খোলা চাপৰীয়া পিঠা, কেঁচা পিঠা, অঁ ভুৰভুৰীয়া পিঠা, অঁ কল পিঠা, কঁঠাল পিঠা, তাল পিঠা, তৰা পিঠা, কৰ্পূৰ পিঠা, সুতুলি পিঠা। সুতুলি পিঠা কি? ফেনী পিঠা, টেকেলি পিঠা, দুখীয়া পিঠা, তাৰপিছত চুঙা পিঠা, ভাত পিঠা আৰু চুঙা পিঠা, ভাত পিঠা, পুৰীয়া পিঠা। কি পিঠা? পুৰীয়া পিঠা। পুহিয়া পিঠা। অঁ পুৰীয়া পিঠা কি? নাজানো, আজিলৈকে খাই পোৱা নাই। পুহমহীয়া যি ল'ৰা ছোৱালী জন্ম হয় তাক পুৰীয়া পিঠা খুৱাই পেলাই পুৰীয়া পিঠা বনাই খুৱায়। নাঙল ধোৱা পিঠা। নাঙল ধোৱা পিঠা কি? নাজানো। খেতি শেষ কৰাৰ পিছত যেতিয়া খেতি আদায় হৈ যায় তেতিয়া খেতি পৰা আজৰি হ'ল বুলি পিঠা এটা বনাই খুৱায়, সেইটো নাঙল ধোৱা পিঠা বুলি কয়। নাঙল কঁকাল চিঙা পিঠা। অঁ কঁকাল চিঙা পিঠা কি? নাজানো। ভাপ পিঠা কি? নাজানো। অঁ ভাত পিঠাটো জানো। এই যে ভাপত ভাপ যে পিঠা। বনাই। ভাত ভাত নহয়। ভাত সেইটোৱে পিঠাটো ভাপত যে বনাই। অঁ ভাপত যে বনায় অঁ সেইটো হ'ল ভাত পিঠা। ভাত পিঠা। অঁ সেইকেইটা অসমৰ পিঠা। অঁ অসমৰ পিঠা সেইকেইটাই। তেনেহ'লে আজি কাৰণে যাওঁ। আকৌ পিছতকে কিবা এটা নতুন ভিডিঅ' আনিম। বাই বাই।